আসসালামু আলাইকুম। দেশ বা দেশৰ বাহিৰত যোনে যিটো স্থানৰ পৰা মোৰ ভিডিঅ'টো চাই আছে আপোনাক মোৰ চেনেলৰ পৰা অসংখ্য ধন্যবাদ জনাইছোঁ। বন্ধুসকল, আজি মই ভিডিঅ'টোত কথা পাতিম যে আমাৰ পুখুৰীত ভিয়েটনামী কাৱৈ যে এৰিছিলোঁ সেই কাৱৈবিলাকৰ কেনেকুৱা সাইজ হৈছে, কেইদিনত আপোনাৰ কিমান ওজন হৈছে, কিমান দানা খাইছে, কিমান টকা খৰচ হৈছে, কিমান পোনা এৰিছিলোঁ, কিমান পোনা আছে, সেই বিষয়ে সকলো তথ্য আজিৰ ভিডিঅ'টোত আপোনালোকৰ আগত ক'বলৈ মই চেষ্টা কৰিম। সো আপোনালোকে মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকক। বন্ধুসকল, শিঙি, মাগুৰ, কাৱৈ এইবিলাক মাছ আগতে মানুহে নদী, জান জুৰি এইবিলাকৰ পৰা মাৰি খাইছিলে। এইবিলাক মাছ কেতিয়াও বাণিজ্যিকভাৱে পুখুৰীত পোহা নাছিলে। এই মাছবিলাক দিন দিন বিলুপ্তি হৈ গৈ আছে। এই মাছবিলাক যাতে বিলুপ্তি হৈ নাযায় সেইটো দিশত চিন্তা চৰ্চা কৰি বাংলাদেশৰ ফিচাৰিজ যিবিলাক চাইণ্টিষ্ট আছে সেই চাইণ্টিষ্টসকলে এই মাছবিলাক যাতে আমাৰ ফাৰ্মাৰসকলে পুখুৰীত বাণিজ্যিকভাৱে এই মাছবিলাক পুহি আমাৰ যিবিলাক চাহিদা আছে চাহিদাটো যাতে অতি সহজে পূৰণ কৰিব পাৰে, সেইকাৰণে সেই চাইণ্টিষ্টসকলে উন্নত জাতৰ ব্ৰীড আনি আমাৰ ফাৰ্মাৰসকলক দিছে। কাৱৈৰ ক্ষেত্ৰত যিটো উন্নত জাতৰ ব্ৰীড হৈছে ভিয়েটনামী কাৱৈ, যিটো কম সময়ত কম খৰচত আমাৰ ফাৰ্মাৰসকলে এইটো মাছ হাৰ্ভেষ্টিং কৰি ভালেখিনি টকা উপাৰ্জন কৰিব পাৰে। বন্ধুসকল, আজিৰ পৰা প্ৰায় 1 বছৰমান আগত মই যেতিয়া কলকাতালৈ গৈছিলোঁ তেতিয়া মই দেখা পাইছিলোঁ যে সেইটো এৰিয়াত আপোনাৰ ডাঙৰ ডাঙৰ পুখুৰীত মানুহে কাৱৈ মাছ, শিঙি মাছ, মাগুৰ মাছ ধুনীয়াকৈ হাৰ্ভেষ্টিং কৰি আছে। চ' তেতিয়া মই দেখা পাইছিলোঁ যে এইবিলাক মাছ লৈ এই দামী দামী যিবিলাক মাছ আছে শিঙি, মাগুৰ, কাৱৈ এইবিলাক মাছ লৈও আমি হাৰ্ভেষ্টিং কৰিব পাৰিম, কম সময়ত অধিক টকা উপাৰ্জন কৰিব পাৰিম। চ' তেতিয়াই মই ভাবিছিলোঁ যে আমাৰ পুখুৰীত এইবাৰ IMC বা বিভিন্ন ধৰণৰ আজে বাজে মাছ হাৰ্ভেষ্টিং নকৰি এইবাৰ শিঙি, মাগুৰ, কাৱৈ এক্সপেঞ্চিভ যিবিলাক ফিছ আছে সেইবিলাক হাৰ্ভেষ্টিং কৰিম। বন্ধুসকল, আমাৰ যিটো পুখুৰী আছে এই পুখুৰীটো আপোনাৰ 3 বিঘা মাটি। তো 3 বিঘা মাটিত মই আজিৰ পৰা 6 মাহমান আগত ভিয়েটনামী যিটো অৰিজিনেল কাৱৈ মাছ আছে সেই কাৱৈ মাছটো মই এৰিছিলোঁ। আপোনাৰ লগতে চন্দা মাছ এৰিছিলোঁ, 2টা ষ্টাৰ্টিং কৰিছিলোঁ পুহিবলৈ। চ' যিটো কাৱৈ মাছ এৰিছিলোঁ, যিটো অৰিজিনেল ভিয়েটনামী কাৱৈ আছিল, সেইটো মই 6,000 পোনা দিছিলোঁ এই 3 বিঘা মাটিত, আৰু লগতে 20,000 চন্দা মাছ এৰিছিলোঁ। বন্ধুসকল, আপোনালোকে যিটো ভিডিঅ'ত কাৱৈ মাছ দেখি আছে এইটো কাৱৈ মাছ 1500 পৰা 1800 লাইনৰ পোনা আছিলে। আজিৰ পৰা প্ৰায় 6 মাহমান আগত মই এৰিছিলোঁ, ডাইৰেক্ট পুখুৰীত এৰিছিলোঁ। চ' তেতিয়া এই পোনাবিলাক আপোনাৰ 1 কেজিত 1500-1800 এনেকুৱা লৈছিলে। চ' তেতিয়া এই পোনাবিলাক মই এৰিছিলোঁ, লগতে আপোনাৰ চন্দা মাছ এৰিছিলোঁ। 6,000 কাৱৈ মাছৰ পৰা প্ৰায় 500-600 মান কাৱৈ চাগে মৃত্যু হৈছিলে সেইটো টাইমত, আৰু লগতে চন্দা মাছৰ অলপ মৃত্যু হৈছিলে। চ' প্ৰথম অৱস্থাত আমি বুজা নাছিলোঁ বস্তুটো কেনেকুৱা কি কৰিব লাগে, চ' সেইকাৰণে অলপ মৃত্যু হৈছিলে। কিন্তু কাৱৈ মাছৰ যিটো গ্ৰোথ আহিছে আমি বিশ্বাস কৰিব পৰা নাই যে এইটো সময়ত ইমান গ্ৰোথ আহি গ'ল এই ভিয়েটনামী কাৱৈবিলাকৰ। চ' বন্ধুসকল, আপোনালোকক দেখুৱাবলৈ মই বাধ্য হৈছোঁ যে ইমান ধুনীয়া গ্ৰোথ আহিছে কম সময়ত 6 মাহৰ ভিতৰত। এই কিমান ধুনীয়া কাৱৈবিলাক 1800-1500 লাইনৰ পোনা 6 মাহত আপোনাৰ কিছুমান 250 গ্ৰাম, 200 গ্ৰাম, 300 গ্ৰাম, 150 গ্ৰাম এনেকুৱা মাৰি দিছে। আপোনালোকক ভিডিঅ'ত মই জুখি দেখুৱাই আছোঁ, এয়া চাওক বন্ধুসকল। আপোনালোকে ইয়াত আপোনাৰ 4টা মই কাৱৈ মাছ লৈছোঁ, 4 ধৰণৰ, ডাঙৰ সৰু চব মিলোৱা আছে। এইটো চাওক 1 কেজি, আপোনাৰ 1 কেজিত 4টা কাৱৈ মাছ আপোনাৰ ডাইৰেক্ট 1 কেজি হৈ গ'ল। এইটো চাওক কিমান ধুনীয়া গ্ৰোথ আহিছে। চ' বন্ধুসকল, মই ভাবিছোঁ আমাৰ অসমৰ যিবিলাক মীন পালক আছে, যিবিলাক IMC মাছ লৈ ব্যস্ত আছে, সেইসকলক কৈ আছোঁ আপোনালোক
প্লিজ এইবিলাক এক্সপেঞ্চিভ যিবিলাক ফিছ আছে এইবিলাকলৈ আগুৱাই আহক। শিঙি মাগুৰ কাৱৈ এইবিলাক মাছ লৈ পোহক। এইবিলাক মাছ আপোনালোকে কম সময়ত কম জেগাত অধিক ঘনত্বত আপোনালোকে পুহিব পাৰিব। মেইনটেনেঞ্চ একদম কম, বেমাৰ একদম কম, আৰু দানা আপোনালোকে দামী মাছ বুলি দানা বেলেগ দানা দিব লাগিব সেইবুলি কথা নহয়। যিবিলাক নৰ্মেল মাছক আপোনালোকে খুৱাই আছে সেইবিলাক দানা ব্যৱহাৰ কৰিব পাৰিব। বন্ধুসকল, আমাৰ পুখুৰীৰ মাছৰ দানাৰ হিচাপৰ কথা ক'বলৈ গ'লে 6,000 কাৱৈ মাছ আৰু 20,000 চন্দা মাছত টোটেল 2.5 লাখ টকাৰ দানা গৈছে। তো কাৱৈ মাছে কিমান খাইছে সেইটো হিচাপ কৰা বহুত টান, কাৰণ দুটা মাছ একেলগে পুহিছোঁ মিক্সিং কৰি, তাত 2.5 লাখ টকাৰ দানা গৈছে মেডিচিন সহকাৰে। চ' কাৱৈ মাছত বন্ধুসকল চাইণ্টিফিক মতে কাৱৈ মাছৰ যিটো FCR আছে, FCR হৈছে 1.6, মানে 1 কেজি 600 আপোনাৰ দানা খাব, দানা খাই 1 কেজি মাছ হ'ব। চ' দেখা গ'ল যে কাৱৈ মাছৰ যিটো FCR আছে বহুত ভাল, বেলেগ মাছতকৈ বহুত ভাল এইটো আপোনাৰ FCRটো। বন্ধুসকল, কাৱৈ মাছৰ জেগাৰ কথা ক'বলৈ গ'লে 1 বিঘা মাটিত আপোনালোকে 30,000ৰ পৰা 25,000, 30,000, 35,000লৈ আপোনালোকে পোনা এৰিব পাৰিব। আপোনাৰ পোনাৰ চাইজটো আপোনাৰ ধৰক 1 কেজিত 1800, 1500, 2000 এনেকুৱা লাইনৰ পোনা হ'লে 1 বিঘা মাটিত 30,000ৰ পৰা 35,000 পোনা আপুনি এৰিব পাৰিব। কাৰণ বন্ধুসকল, যিবিলাক IMC আছে, নৰ্মেল যিবিলাক মাছ আছে সেইবিলাক মাছৰ লগত এইটো কম্পেয়াৰ কৰিলে নহ'ব। কাৰণ সেইবিলাক মাছ আপোনাৰ 6 মাহত 7 মাহত কেজি মাৰি দিব 700, 800 এনেকুৱা হ'ব। কিন্তু যিটো কাৱৈ মাছ আছে এইটো 6 মাহত আপোনাৰ 700, 800 কেজি, আধা কেজি নহয়। এইটোৰ ওজন থাকিব আপোনাৰ 200, 250, 300। এভাৰেজ আপোনাৰ 5 মাহত আপোনাৰ 150 গ্ৰাম, 200 গ্ৰাম এইটো আহিবই এইটো মাছত। চ' এইটো মাছ কম জেগাত অধিক আপুনি পুহিব পাৰিব। চ' আপোনাৰ এইটো মাছত আমি যেনেকৈ পুহি আছোঁ, চাওক পুখুৰীটো চাই আছে আপোনাৰ, তেনেকুৱা ইমান চাফ চিকুণ পুখুৰীও নহয় আৰু ইমান মেইনটেইনো নকৰোঁ আমি। চ' আমি বিভিন্ন ফাৰ্মৰ লগত জড়িত, চ' আমি ইমান মেইনটেইন কৰিবও নোৱাৰোঁ। তথাপিও যিটো ৰিজাল্ট দেখুৱাইছে বহুত ভাল লাগিল মানে। চ' বন্ধুসকল, আপোনাৰ যদি এনেকুৱা পুখুৰী আছে, সৰু সুৰা পুখুৰী আছে, তেনেহ'লে এই ধৰণৰ দামী দামী মাছ লৈ পোহক। কম সময়ত, কম খৰচত, কম মেইনটেনেঞ্চত আপুনি ভালেখিনি টকা ইনকাম কৰিব পাৰিব। চ' বন্ধুসকল, এইটো পোনাৰ কথা ক'বলৈ গ'লে আপুনি অৰিজিনেল ভিয়েটনামী পোনা আমাৰ ইয়াত পাই যাব অতি সহজে। আপোনালোকে আগৰ ভিডিঅ'ত চাইছেই চাগে, আমি গোটেই অসমত গেছ পেকিং যোগে অৰিজিনেল ভিয়েটনামী কাৱৈ, শিঙি, মাগুৰ এইবিলাকৰ পোনা আমি গোটেই অসমত দি আছোঁ। চ' আমি নিজেও যিটো হাৰ্ভেষ্টিং কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক জ্বলন্ত উদাহৰণ, আপোনাৰ 6 মাহৰ ভিতৰত কেনেকুৱা চাইজ আহিছে। আপোনাৰ যিটো অৰিজিনেল ভিয়েটনামী কাৱৈ আছে, আমাৰ যিটো পোনা, এইটো পোনালৈ আমি কৰিছিলোঁ। এয়া চাওক বন্ধুসকল, এইটো মাছৰ মাৰ্কেটিঙৰ কথা ক'বলৈ গ'লে আপোনাৰ এইটো মাছত গোটেই বছৰত আপোনাৰ 250 টকা, কম হ'লেও 250 টকা ৰেটটো থাকেই। ওপৰত আপোনাৰ 400, 450লৈকেও দেখা যায়। বন্ধুসকল, আমাৰ অসমৰ ফাৰ্মাৰসকলক কৈ আছোঁ, যদি আপোনালোকৰ অৰিজিনেল ভিয়েটনামী কাৱৈ মাছৰ দৰকাৰ হয় আমাৰ ইয়াত যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াত ভাল ভাল ভিয়েটনামী কাৱৈ পোনা আছে, এনি টাইম থাকে, আমাৰ পুখুৰীত থাকে, টেংকিত থাকে। যদি আপোনালোকৰ দৰকাৰ হয় আমাৰ ইয়াৰ পৰা আহি নিজা হাতে নিজা চকুৰে দেখি এটা এটা বাছি বাছি আপোনালোকে কম দামত ভিয়েটনামী কাৱৈ মাছৰ পোনা লৈ নিজে হাৰ্ভেষ্টিং কৰিব পাৰিব। চ' বন্ধুসকল, আপুনি যদি এই ফাৰ্মিঙৰ বিষয়ে নাজানে যে ভিয়েটনামী কাৱৈ কেনেকৈ পুহিব লাগে, মেডিচিন কি, বেমাৰ কি, চ' এই বিষয়ে সকলো তথ্য আমি আপোনালোকক গাইড কৰিম, সকলো টিপছ দিম, আৰু বিক্ৰী ক'ত কৰিব বন্ধুসকল এইবিলাকৰ বিষয়ে সকলো তথ্য আপোনালোকক দি দিম। চ' আপোনালোকে জাষ্ট আৰম্ভ কৰক, নিজৰ পুখুৰীত ভাল মাছ দি হাৰ্ভেষ্টিং কৰক। বন্ধুসকল, আপুনি যদি আপাৰ আছামত আছে টেনশ্যন ল'ব নালাগে, কাৰণ আমাৰ ইয়াৰ পৰা গেছ পেকিং যোগে পোনা ডেলিভাৰী দিয়া হয়। গেছ পেকিং যোগে পোনা আপোনাৰ গোটেই দিন আপুনি লৈ অসমৰ চুকে কোণে ঘূৰিব পাৰিব, তথাপিও এটা পোনা নষ্ট নহয়, তাত অক্সিজেন দিয়া থাকে। চ' বন্ধুসকল, আপুনি যদি পোনা ল'ব খোজে তেনেহ'লে আমাৰ পৰা ডাইৰেক্ট ল'ব পাৰে। আমাৰ ইয়াত কম দামত ভাল কোৱালিটিৰ যিটো অৰিজিনেল ভিয়েটনামী কাৱৈ আছে, কাৱৈ বুলি নহয়, শিঙি, মাগুৰ চব আছে। যদি আপোনালোকৰ লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰে, ভাল পোনা পাব। আপোনালোকক গাইড কৰিম। বন্ধুসকল, আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেণ্ট কৰিব, আৰু আপোনালোকৰ বেকাৰ ভাই বন্ধুসকলৰ লগত অলপ শ্বেয়াৰ কৰি দিব। বন্ধুসকল,
আপুনি যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ ইয়াত সদায় মীন পালন পশুপালন এইবিলাকৰ বিষয়ৰ ওপৰত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কামৰ লগত জড়িত আছে বা এইবিলাক কাম কৰিম বুলি ভাবি আছে তেনেহ'লে অসমৰ কৃষি কথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ